হেল্ল' গাইজ, আজি আপোনালোকক আকৌ নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। আৰু আজি এই ভিডিঅ'টোত ক'ম যে কেনেকৈ এখন ফিল্ম আপোনালোকে ডাউনলোড কৰিব পাৰিব, অৰ্থাৎ বেষ্ট ৱেবছাইট ফৰ মুভি ডাউনলোডিং। অকল আপোনালোকক ভিডিঅ'টোত কোৱাই নহয়, আপোনালোকক দেখুৱাই দিম যে মুভিখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব। গতিকে আজি ভিডিঅ'টো চাওঁ আহক, আৰু আশা কৰিছোঁ সম্পূৰ্ণকৈ চাব। যদি চেনেলটো ভাল পায় ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু ফিল্মখন ডাউনলোড কৰিব। তো গাইজ, আমি প্ৰথম যাম UC মিনি। আপোনালোকে যদি ভাবে যে বেলেগ এপ্লিকেশ্যনৰ পৰা ডাউনলোড কৰিম, যেনে অপেৰা মিনি বা UC ব্ৰাউজাৰ, তেনেকুৱা পৰাও কৰিব পাৰে, আপোনালোকৰ মনৰ ইচ্ছা আৰু। তাৰপিছত প্ৰথম ৱেবছাইটটো হৈছে, এইটো আপোনালোকে প্ৰথম দেখিয়ে আছে www.afilmiweb.to। মইতো টাইপ কৰি থোৱা আছে, মই সেইটো কাৰণে ডাইৰেক্ট ইয়াত টাইপ কৰিছোঁ। আপোনালোকে এইটো টাইপ কৰি ল'ব সম্পূৰ্ণ। তাৰপিছত লগে লগে আপোনালোকে এইটো পেজ আহি যাব। 2.2 দিলে ডাইৰেক্ট এইটো পেজ আহিব। আপোনালোকে দেখিছে, কিন্তু এই পেজটোত এড আহে, কিন্তু কিবা এটা পাবৰ কাৰণেতো কিবা এটা চাব লাগিবই। গতিকে চাব, ইয়াত সকলো ধৰণৰ মুভি পাব। ইয়াত দেখা আছে পাঞ্জাবী মুভিজ, হলিউড ইংলিছ মুভিজ, লেটেষ্ট আপডেট মুভিজ, হলিউড হিন্দী ডাব মুভিজ চব পাব। মই হলিউড এখন চিলেক্ট কৰিছোঁ। ইয়াত আহিব, আপোনালোকে বেক কৰি দিব খালী, আকৌ তাত টেপ কৰিব। দেখিছে, তাৰপিছত মই হিন্দী ডাব মুভিজ 2019 মাৰিছোঁ। হেড আহিব, আকৌ বেক কৰি দিব, আকৌ দেখিছে, আকৌ এড আহিব, বেক কৰি দিব। মুঠতে যেতিয়া এড আহে বেক কৰি দিব আৰু। এয়া চাওক, ইয়াত সকলো ধৰণৰ মুভি পাব, সকলো মুভি আৰু এনেকৈ যোনখন চাই ভাল পায় ডাউনলোড কৰিলেই হ'ল। তাৰপিছত মই ৱাণ্ডাৰ পাৰ্কখন দেখুৱাইছোঁ এখন, আৰু হেলবয়খন এইখন, স্পাইডাৰমেন। মই স্পাইডাৰমেনখনকে মই ডাউনলোড কৰি দেখুৱাই দিছোঁ ৰ'ব। বেক কৰিব, ইয়াত আহিলে এয়া 419.570 MB প্ৰথমৰ অপশ্যনটো, এইটো ক্লিক কৰিব। ইয়াত আহিলে বেক কৰি দিব। এয়া আহি গ'ল। তাৰপিছত এইখন ভালকৈ চাব, কাৰণ এইখনত অকণমান ট্ৰিকি হয়। আপোনালোকে এইটো আপগ্ৰেড ছাৰ্ভাৰ বুলি যে আছে, তাৰ তলৰ যোনটো অপশ্যন এই ফিল্মি ৱেব স্পাইডাৰমেন ফাৰ ফ্ৰম হোম, এইটোত ক্লিক কৰিব। তেনেকৈ আহি থাকিব, ইয়াত আহিব, বেক কৰিব। তাৰপিছত ফিল্ম আকৌ যদি নাহে সেইটোকে ক্লিক কৰিব। এয়া দেখিছে আপোনালোকে। তাৰপিছত ষ্ট'ৰেজত গৈ আপোনালোকে যদি মেমৰিত ছেভ কৰিম বুলি ভাবে মেমৰিত কৰিব পাৰিব, বা ডিভাইচত কৰিম বুলি ভাবিলে ডিভাইচত কৰিব পাৰিব। এনেকৈ চিলেক্ট কৰি ল'ব, সেইটো প্ৰচিডিউৰ জানিবই আপোনালোকে। অ'কে কৰিব, তাৰপিছত লাহেকৈ ডাউনলোড কৰি দিব। ডাউনলোড হৈ আছে, দেখিছে, ডাউনলোড হৈ আছে। মোৰ স্পাইডাৰমেনখন একচুৱেলি মই দুটা হেৰিত ডাউনলোড কৰিলোঁ, এনেকৈ দেখিছে, চাই ল'ব। কিন্তু কিছুমান জিঅ' চিমত কিছুমান ঘপককৈ নহয়, তেতিয়া আপোনালোকে VPN এটা ইনষ্টল কৰি আপোনালোকে VPN কানেক্ট কৰি আপোনালোকে চাব পাৰিব। VPN কানেক্ট কৰি চাব পাৰিব। ডাউনলোড এতিয়া মোৰ দুখন ডাউনলোড হৈ আছে। এখন ডাউনলোড কৰাৰ পিছতে মই ভাবিলোঁ ভিডিঅ'টো আপোনালোকক বনাই দেখুৱাই দিওঁ। গতিকে থেংক ইউ গাইজ।